স্যার আজ কি প্রোগ্রাম আছে আপনার? আপনি এই অঞ্চলে এজন কীর্তিমান শিক্ষক হিসাবে আপনি এইখন অনুষ্ঠানত যোগদান কৰি আপোনাক কেনে লাগিছে? এইটো অনুষ্ঠানত যোগদান কৰি ভালে লাগিছে, লগতে এইটো অনুষ্ঠানত গুৰিধৰতাৰ ক্ষেত্ৰত ময়ো আছোঁ। তো মই এইখিনি ক'ব বিচাৰোঁ ৰাইজক যে এনেকুৱা অনুষ্ঠান হ'লে আমাৰ ছাত্ৰ ছাত্ৰী নিশ্চয় উপকৃত হ'ব আৰু আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীখিনি যাতে শৈক্ষিক ক্ষেত্ৰত ভৱিষ্যতে আগবাঢ়ি যায়, আগবাঢ়ি যাব পাৰে, সুনাগৰিক হ'ব পাৰে, দেশৰ হকে জনসাধাৰণৰ হকে নিস্বাৰ্থভাৱে যাতে কাম কৰিব পাৰে, মই এইখিনিয়ে আজিৰ এই প্ৰগ্ৰামৰ জৰিয়তে অনুভৱ কৰিছোঁ, লগতে ৰাইজক মেছেজ দিছোঁ। ধন্যবাদ। সন্তোষপুৰ জিলাৰপৰা সোণামুখী এই অঞ্চল অঞ্চলত কৃতি ছাত্ৰ ছাত্ৰীসকলে এটা বিদ্যালয়ৰ জৰিয়তে এই সম্বোধনাৰ জৰিয়তে যিখিনি উৎসাহিত কৰিছে, এই উৎসাহ ইয়াতে এই অঞ্চলত নিশ্চয় অশান্তি শান্তি প্ৰতিষ্ঠিত হ'ব, হত্যা ইয়াতে ন্যায় প্ৰতিষ্ঠিত হ'ব আৰু ভৱিষ্যত প্ৰজন্ম এই ইহঁতক অনুসৰণ কৰি আগবাঢ়ি গৈ দেশখন নিশ্চয় শিক্ষাৰ বাতাবৰণ সৃষ্টি হ'ব, ইয়াতে শিক্ষাৰ বিষয়ে সৃষ্টি হ'ব বুলি অনুমান হৈছে ইয়াতে। সেইকাৰণে মই উদ্যোক্তাসকলক মই ইয়াৰে সকলো আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আগা দিব বিচাৰে এইটো প্ৰগ্ৰামৰ জৰিয়তে আমি ৰাইজক এইটো মেছেজ দিব বিচাৰোঁ যে যাতে অনাগত দিনত আমাৰ যিবিলাক নৱপ্ৰজন্ম আছে সেইবিলাকে অনুসৰণ কৰি ভৱিষ্যতে আগবাঢ়ি যাব পাৰে, এইটো আমি আশা ৰাখি কামনা কৰিম। কিমানজন ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জনালে? প্ৰায় 40জন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনালোঁ। মই ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি। আজি আপোনাৰ কি প্ৰগ্ৰাম চলিছে? প্ৰগ্ৰাম মানে আমি অন্যান্য বছৰৰ দৰে এইবুলি আমি কৃতি ছাত্ৰ ছাত্ৰীসকলক আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ষ্টাৰ একাডেমী আৰু স্থানীয় শিক্ষক সমাজৰ উদ্যোগত আমি কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাওঁ। আমি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্দেশ্য হ'ল যে সকলো সময়তে ছাত্ৰ ছাত্ৰীসকলক ইনকাৰেজ কৰা। আমি বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলক সহায় সহযোগিতা আগবঢ়াই আহিছোঁ, আপোনালোকৰ সহায় সহযোগিতা আগবঢ়াইছে, আমাৰ সমাজৰ বিশেষ ব্যক্তিসকলে সহায় সহযোগিতা আগবঢ়াইছে। আমি যিসকল ছাত্ৰ ছাত্ৰী আজি ইয়াত উপস্থিত আছিল, আমি বিশেষকৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, যাতে তেওঁলোকে ভৱিষ্যত এটা ডাঙৰ মানুহ হৈ আমাৰ এই সমাজলৈ যাতে এটা সুখৰ বাৰ্তা কঢ়িয়াই আনিবৰ বাবে তাৰ বাবে আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা আমি কামনা কৰিছোঁ। আৰু আমি ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমি এটা কথা কৈ গৈছোঁ যে যদি তেনেকুৱা দুখীয়া ছাত্ৰ ছাত্ৰী থাকে, পঢ়া শুনাৰ ক্ষেত্ৰত যদি বিশেষ অসুবিধা থাকে, তেনেহ'লে সকলো সময়তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সহায় সহযোগিতা আগবঢ়াবলৈ আমি সাজু আছোঁ। ধন্যবাদ ছাৰ। আপোনাৰ